অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কৰোনাত। হয়, ঠিকেই শুনিছে, এটা অতি দুখজনক খবৰ। কণ্ঠশিল্পী জুবলি বৰুৱাৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। ইতিমধ্যে এই কথা তেওঁ ছ'চিয়েল মিডিয়া যোগে ৰাজহুৱা কৰিছে। যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ আছিল কণ্ঠশিল্পীগৰাকী। ছ'চিয়েল মিডিয়া যোগে তেওঁ কি বুলি উল্লেখ কৰিছে আমি স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ। তেওঁ সকলোৰে আশীৰ্বাদ বিচাৰিছে।